नम्बा आरो जों गोजायैनो बेसेबां बोलो गोरा जागौमोन आरो जों बाना गुबुन हारिनि मानसिफ्रा जोंखौ फोथायनानै जों फैगौमोन आरो जों मावफैगौमोन रायजो মই আৰু বড়ো ভাষাত কিছু কথা কৈছো আপোনাক কি লাগে আপুনি কিয় ভোট দিব কাক ভোট দিব সেইটো ঠিক কৰি লোৱাৰ সময় আহি গৈছে ইউপিপিএল দল কোনো এটা জনগোষ্ঠীৰ দল নহয় সব দলকে লৈ পেলাই আমি গঠন কৰিছো মাইনৰিটি সেল শিডিউল কাষ্ট সেল পাৰিলে ওবিসি সেল আমি বনাম ওইদিনা আদিবাসীৰ এজন নেতা স্বপ্না সৰেন আমাৰ দলত যোগদান কৰাৰ লগে লগে প্ৰায় 250 জনমান আদিবাসী মানুহ ইয়াত জয়েন কৰিলে গোৰ্খাবিলাক আছে ইয়াত আজি আমাক কিয় সহায় কৰিলে ইউপিপিএল দলক এআইইউডিএফ দলৰ বদৰুদ্দিন আজমল আজিও ভবানীপুৰত মোৰ কাৰণে কেম্পেইন কৰিবলৈ আহিছিল ভবানীপুৰ সমষ্টিৰ ভিতৰত তাত কিমান মানুহ হৈছিল জানে তাতে 50,000 মান মানুহ হ'ব লাগিছিল কিন্তু এই যে নামাজৰ সময় পৰাৰ কাৰণে কিছু মানুহ ওলাই আহিব পৰা নাই কমেও 30-35,000 মানুহ হৈছে তাত আৰু সৰ্বানন্দ সোণোৱালৰ ওচৰতে মিটিং হৈছে 12,000 মানুহ নাই কোনে শক্তিশালী বেছি আজি আমাক নাথযোগীয়ে সমৰ্থন দিছে নাথযোগী ছাত্ৰ সন্থা নাথযোগী যুৱ সন্মিলনী আমাক সমৰ্থন দিছে আৰু ভিতৰে আমি আদিবাসীসকলৰ বিভিন্ন সংগঠনৰ লগত আমি আলোচনা চলাই আছো আপোনালোকৰ অস্ত্ৰধাৰী সংগঠন কেইটা সৰকাৰৰ লগত যুদ্ধ বিৰতি কৰি পেলাই এনে বহি আছে কোনো সমাধান হোৱা নাই তেওঁলোকে বিচাৰিছে কোনোবা আমাৰ সমস্যাটো আগবঢ়াই লৈ যাওক আৰু তেনেকৈ গোৰ্খাসকলৰ বিভিন্ন সংগঠনৰ লগত আমি ভিতৰে সমৰ্থন মানে আলোচনা কৰিছো তেওঁলোকে কোলাকুলি সমৰ্থন দিয়াত অসুবিধা আছে বুলি সমৰ্থন দিয়া নাই কোলাকুলিভাৱে কিন্তু ভিতৰে কাম কৰি আছে মই আজি অকল বড়ো বুলি নহয় বড়ো অবড়ো কমসে কম সব মিলি 5 লাখতকৈ অধিক ভোট পাই আছো মই 5 লাখতকৈ অধিক আৰু মোক কোনেও হাৰাব নোৱাৰে নাঙ্গল আৰু ট্ৰেক্টৰৰ যুদ্ধত কোনে পাৰিব নাঙ্গল পাৰিব নাই এটা ট্ৰেক্টৰ চলাই দিয়াৰ লগে লগে সন্মুখত যদি 1000টা নাঙ্গলো যদি আহি যায় সব উৰি যাব নাঙ্গল চিন্তা নাই সবৰ ভোট আহি আছে আমি শান্তিত থাকিব লাগে নিৰাপত্তা শান্তি মানুহ একো নালাগে চৰকাৰৰ পইচাও নালাগে খেতিয়ক বিলাকে খেতি কৰি খাব পাৰিলে হ'ল বেপাৰীয়ে বেপাৰ কৰি খাবলৈ পাৰিলে হ'ল চাকৰিজীৱী চাকৰি কৰি খাব পাৰিলে হ'ল আৰু ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰাৰ সুবিধা পালে হ'ল আজি স্কুলৰ অৱস্থা বেয়া চৰকাৰীকৰণ নহয় চাকৰিবিলাক নিয়মীয়াকৰণ নহয় গৰাখহনীয়াৰ সমস্যা আছে ৰাস্তাঘাট বনোৱাৰ নামত লাখ লাখ কোটি টকা দুৰ্নীতি বনা অঞ্চল ৰক্ষা কৰিব নোৱাৰিলে আৰু কি আজি বিভিন্ন সমস্যাৰে জৰ্জৰিত এই অঞ্চল আটাইতকৈ ডাঙৰ কথা সংঘৰ্ষ পীড়িত অঞ্চল এই অঞ্চলত থকা মানুহে একো নিবিচাৰে শান্তি বিচাৰে আৰু জীৱনৰ নিৰাপত্তা বিচাৰে এই কাৰণে আমি ইউপিপিএল দলে সবকে লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছো শান্তি মই দিব নোৱাৰো আপুনিও দিব নোৱাৰে নৰেন্দ্ৰ মোদী দিব নোৱাৰে ৰাহুল গান্ধী দিব নোৱাৰে কোনে দিব শান্তি যদি লাগে আমি সবে মিলি পেলাই কৰিব লাগিব আমিহে দিব পাৰিম আমিহে আনিব পাৰিম একেলগে থাকিলে ঝাৰবাৰী অঞ্চলত যদি আদিবাসী নেপালী গোৰ্খা বড়োবিলাক একলগে থাকি থিয় দিয়ে এই পথাৰৰ পৰা যদি দুষ্কৃতিকাৰী মানুহৰ বিৰুদ্ধে যদি লৰাই দিয়ে বা যুঁজ দিয়ে কোনে আহিব আমাৰ ইয়াত অশান্তি কৰিবৰ কাৰণে আৰু আমি শান্তি বিচাৰিছো বুলিও ভাৰত চৰকাৰক এই কাৰণে কৈ আছো যে বন্দুকধাৰী সংগঠন যিবিলাক বন্দুকৰ আন্দোলন চলাই আছিল তেওঁলোকৰ লগত আলোচনা কৰি পেলাই অনতিপলমে তেওঁলোকৰ সমস্যা সমাধান হওক যাতে এই অঞ্চলত চিৰস্থায়ীৰ বাবে বন্দুকৰ আন্দোলন শেষ হৈ যায় সেইটোৱেতো আমি বিচাৰিছো সেইটো কোৱাত কি কথা আছে নৱচৰণীয়া বোলে ইফালে ক'তবা আহি পেলাই মোক কৈছে যে এই ইউজি ব্ৰহ্মক ভোট দিলে বিপদ হ'ব চব গণ্ডগোল হ'ব হাগ্ৰামও কৈ বেলে ইউজি ব্ৰহ্মক ভোট দিলে গণ্ডগোল হ'ব আৰু হাগ্ৰামা দুটামান কথা কৈছে
ইউজি ব্ৰহ্মক ভোট দিলে পাত্তা পোৱা মাটিও কেঞ্চেল হ'ব বুলি কৈছে যে মোক ভোট দিলে কেনেকৈ গণ্ডগোল হ'ব আমিতো শান্তি বিচৰা মানুহ তেওঁলোকে কৰিব নেকি মোক ভোট দিয়াৰ কাৰণে তেওঁলোকে গণ্ডগোল কৰিব নেকি নৱশৰণীয়া হাগ্ৰামৰ লগত তেওঁলোকৰ কথাত মিল আছে তেওঁলোকে মিলা প্ৰীতিৰে এইবিলাক কথা কৈ আছে বুজাবুজিৰ মাজত হাগ্ৰামক কয় তুমিও এনেকা কোৱা মইও এনেকৈ কম হাগ্ৰামক কৈ আছে একেটা কথা চৰণীয়াও কৈ আছে একেটা কথা তেওঁলোকৰ মাজত ভিতৰে ভিতৰে কিবা এটা বুজাবুজি হৈছে সাৱধান হ'ব ৰাইজক এইবাৰ ভুল কৰিব নালাগে দুই এটা যদি ভুলত কোনফালে যায় টৰ্চ লাইটত যায় বা নাংগলত যায় ধৰি ল'বা তোমাৰ আপোনাৰ ভোটবিলাক চব নষ্ট গ'ল কাৰণ নৱস্তৰণীয়া 3 বেটাৰী টৰ্চৰ বেটাৰী 3টা অলৰেডি ডেমেজ কমপ্লিটলি ডেমেজ লাইট নজ্বলে চব অন্ধকাৰ আৰিয়া তেওঁৰ টৰ্চ লৈ পেলাই যদি ৰাতিত মানে ক'ৰবাত যাব বিচাৰিছে তেতিয়া লাইট নাপাব বেটাৰী ডেমেজ আৰু নাংগলটো বিদায় আধুনিক যুগ ট্ৰেক্টৰ যি স্পীডত দৌৰিব আৰু নাংগল ক'ত দৌৰিব নোৱাৰে ৰাইজেফোৰ ओंखायनो जोंहा